মেধাৱী শিক্ষাৰ্থীসকলে এইবাৰ পাব স্কুটি উচ্চতৰ মাধ্যমিকত প্ৰথম স্থান প্ৰাপ্তই পাব স্কুটি পুনৰবাৰ কৈছো স্কুটি লাভ কৰিব উচ্চতৰ মাধ্যমিকত প্ৰথম স্থান প্ৰাপ্তই পাব স্কুটি কাট অফ মাৰ্কৰ আধাৰত দিয়া হ'ব এবাৰ স্কুটি এই ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে কিছু সময় পূৰ্বে ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে আৰু এই ঘোষণা কৰিছে শিক্ষামন্ত্ৰী গৰাকী আৰু ঘোষণা কৰিছে যে স্কুটি লাভ কৰিব ইতিমধ্যে কৈছো আপোনালোকক যিসকল মেধাৱী শিক্ষাৰ্থী সেই শিক্ষাৰ্থীসকলে এইবাৰো পাব স্কুটি যেটো যোৱাটো বৰ্ষটো দিয়া হৈছিল গতিকে এইবাৰো দিয়া হ'ব স্কুটি উচ্চতৰ মাধ্যমিকত প্ৰথম স্থান প্ৰাপ্তই পাব স্কুটি আৰু এই ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে কিছু সময় পূৰ্বে শিক্ষামন্ত্ৰী গৰাকীয়ে এই কথা উল্লেখ কৰিছে আৰু কাট অফ মাৰ্কৰ আধাৰত এইবাৰ দিয়া হ'ব স্কুটি হায়াৰ সেকেন্ডাৰী ক্ষেত্ৰতো মাননীয় মুখ্যমন্ত্ৰী ঘোষণা কৰিছে যে আমাৰ স্কুটি দিয়াৰ কথা গতিকে এই স্কুটিখিনি এতিয়া কিমান সংখ্যা হ'ল তাৰে ভিতৰত ফাৰ্ষ্ট ডিভিজন মানে যোৱা বছৰো আমি স্কুটি ফাৰ্ষ্ট ডিভিজন মানে আমি নাই দিয়া আমি দিছো এটা নিৰ্দিষ্ট কাট অফ মাৰ্ক কাৰণ এটো বাজেটৰ লগত মিলাই নিৰ্দিষ্ট কাট অফ মাৰ্কৰ ভিত্তিত স্কুটি প্ৰদান কৰা হৈছিল আৰু তাৰ কাৰণে এবাৰো বাজেট আছে গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক স্কুটি প্ৰদান কৰা এই কামখিনি আমি আগুৱাই নিম আৰু যিসকলে ফাৰ্ষ্ট ডিভিজন পাইছে তেওঁলোকক কেনে ধৰণে আমাৰ আনন্দৰাম বৰুৱা এৱাৰ্ড দিয়া যায় এই গোটেই বিষয়টো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰিব